নমস্কাৰ, আপোনালোক সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি সম্পূৰ্ণ এমাহৰ মূৰত মই ঘৰলৈ গৈ আছোঁ। কিমান যে ভাল লাগিছে। তাকে লৈ বুলি মই ৰাতিপুৱা ৰেডি হৈ ল'লোঁ, গা পা ধুই চাহ তাহ খাই পিনে। এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ লাহেকৈ। আৰু অলপ বেয়াও লাগি আছে, কাৰণ বেছি দিনৰ কাৰণে নহয়, মাত্ৰ 3 দিনমানৰ কাৰণে মই ঘৰলৈ গৈ আছোঁ। তথাপিও একো নাই, সেই 3 দিনে খুব ভালকৈ কটাম বুলি আশা কৰিছোঁ আৰু মাহঁতক লগ পাম, সেইটো বুলিয়ে বহুত মনটো ভাল লাগিছে। আৰু সেয়া যাত্ৰা আৰম্ভ কৰিলোঁ গুৱাহাটীলৈ বুলি। এতিয়া মোৰ খানাপাৰাত পাপা ৰখিয়ে আছে, পাপাৰ ৰিয়েকশ্যনটো চাম আমি এতিয়া। পাপাই পূৰা হাঁহি দিছে জীয়েকক দেখা পাই। কিমান যে ভাল লাগিছে পাপাক লগ পাই ইমান দিনৰ মূৰত। এতিয়া লাহেকৈ মাকো লগ পাম। তো মায়ে পূৰা চুমা তোমা খাই মোৰ অৱস্থা বেয়া কৰি দিছে। তেন্তে বাকীবোৰ নেক্সট ভিডিঅ'ত দেখা পাব। আজিলৈ বাই বাই।